সেকেন্ড ব্লগ তো গাইস চাই থাকক এই যি কোটি ফাটা গৰম এই গৰমত কি ব্লগ বনাওঁ যিয়ে নহওক ইমান কষ্ট কৰি ব্লগ বনাই আছোঁ এই কোটি ফাটা গৰমত তো গাইস অলপ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব তো গাইস ইমান গৰম মানে ৰাস্তাত মানুহ নহয় গেছি মাৰ্কেটত মানুহ নহয় গেছি মানে সব ব্লেংক হৈ গেছে যেনেকুৱা লকডাউন আছিল তেনেকুৱা হৈ গৈছে ৰাস্তাবিলাক তো গাইস গৰমৰ কাৰণে লকডাউনত চাই মানে ডাঙৰ ডাউন হৈ গৈছে এনেকুৱা মাৰ্কেট মানে মানুহ চানুহ এই বস্তু আমি সৰুতে কিতাপত পাইছিলোঁ বেলি আৰু বতাহে মানে তৰ্ক লাগিছিল বেলিয়ে কয় মোৰ শক্তি বেছি বতাহে কয় মোৰ শক্তি বেছি দুটাই একদিন মানে ক'লা যে ঠিক আছে তহঁতৰ মানে পৰীক্ষা কৰা যাক কাৰ কিমান শক্তি তো পৰীক্ষাত মোটামুটি জিতিছিল ৰ'দে বেলিয়ে জিতিছিল তো গাইস বেলিৰ ইমান পাৱাৰ আপুনি নিজে ৰ'দত ওলালে গম পাব তো গাইস এইবাৰ হ'ল সূৰ্য দেৱতাৰ লকডাউন এইবাৰ পুলিচে কোবাই ফেলে ঘৰৰ ভিতৰত দিব নালাগে নিজে নিজে দাউৰি সোমাই ঘৰৰ ভিতৰত তো গাইস এনেকুৱা লকডাউন কিন্তু আগে পিছে দেখাই নাছিলোঁ তো গাইস ইমান পাৱাৰ ৰ'দৰ তো গাইস এয়া হৈছে ৰাজস্থানৰ মৰুভূমি ইয়াতে সদায় 50 ডিগ্ৰী গৰম থাকে তো গাইস আমাৰ ইয়াতে অসমত 39 ডিগ্ৰী হল লগে লগে ফাটো হৈছে অৱস্থা মানুহ